নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আহকচোন এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কলৈকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। প্ৰথম কুৱেশ্যনটো হ'ল, কোনটো সময়ত ছোৱালীয়ে নিজে নিজে পকৰ মাৰিব দিয়ে? ইয়াৰ উত্তৰটো হ'ল, গিটাৰ ফুটাটোত বহল হোৱাৰ বাবে সুখ নাপালে পোকৰত চুদিব দিয়ে। নেক্সট কুৱেশ্যনটো হ'ল, কেনেকুৱা ছোৱালী সম্পূৰ্ণভাৱে লেংটা হৈ চুদন খাব বিচাৰে? ইয়াৰে উত্তৰটো হ'ল, বিয়া হোৱা মহিলাই সম্পূৰ্ণভাৱে লেংটা হৈ চুদন খাব বিচাৰে। নেক্সট কুৱেশ্যনটো হ'ল, কেনেকৈ চুদিলে ওখ ছোৱালীয়ে বহুত মজা পায়? ইয়াৰে উত্তৰটো হ'ল, বিচনাত শুৱাই ভৰি দুটা দাঙি চুদিলে। নেক্সট কুৱেশ্যনটো হ'ল, ছোৱালীয়ে ক'ত ক'ত হাতেৰে চুলে ভুজখনেৰে দি পানী পৰে? ইয়াৰে উত্তৰটো হ'ল, ছোৱালীজনীৰ দুডু পিটিকিলে আৰু গিটাৰ ওপৰত থকা শিলিখা গুটিটো হাতেৰে মোহাৰি দিলে। নেক্সট কুৱেশ্যনটো হ'ল, এজনী ছোৱালী চুদন খাইছে নে নাই কেনেকৈ ধৰিব পৰা যায়? ইয়াৰে উত্তৰটো হ'ল, দুডু ওলমি যায় আৰু পাছফালৰ অংশ ডাঙৰ হৈ যায়। নেক্সট কুৱেশ্যনটো হ'ল, দুডু ডাঙৰ কৰিব হ'লে কি কৰিব লাগে? ইয়াৰে উত্তৰটো হ'ল, দুডু দুটা পিটিকিব আৰু মালিচ কৰিব লাগে। নেক্সট কুৱেশ্যনটো হ'ল, কিমান বয়সৰ পৰা ছোৱালীয়ে আঙুলি মাৰিব ধৰে? ইয়াৰে উত্তৰটো হ'ল, 13 বা 14 বছৰৰ পৰা ছোৱালীয়ে আঙুলি মাৰে। বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।